আজিৰ এই ভিডিঅ'টোত তোমালোকে বংশগতি আৰু ক্ৰমবিকাশ সম্পৰ্কে ডিটেইল পাবা। বংশগতি আৰু ক্ৰমবিকাশ দুটা বেলেগ টপিক, আসলতে একেটা চেপ্টাৰতে দিয়া হৈছে। প্ৰথমে বংশগতি সম্পৰ্কে তোমালোকে জানিব লাগিব। তাৰ আণ্ডাৰত বৈসাদৃশ্যতা বা ভিন্নতা কাক বোলে, চৰিত্ৰসমূহ কিদৰে বংশানুক্ৰমিকভাৱে প্ৰবাহিত হয়, তাৰ কাৰণে মেণ্ডেলে উদ্ভৱ কৰা, মেণ্ডেলে আৱিষ্কাৰ কৰা বংশগতি বিষয়ক সূত্ৰসমূহ, বংশগতিৰ কাৰক অৰ্থাৎ DNA বা জিনৰ ধাৰণা, তাৰপিছত মানুহৰ লিংগ নিৰ্ধাৰণ। ক্ৰমবিকাশ চেপ্টাৰটোত জানিব লাগিব তোমালোকে ক্ৰমবিকাশৰ ধাৰণা, আৰ্জিত আৰু বংশানুক্ৰমিক চৰিত্ৰ কোনবোৰ, জীৱৰ উৎপত্তি কিদৰে হৈছিল, জীৱৰ মাজত প্ৰজাতি কিদৰে সৃষ্টি হয়, বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ মাজত সম্পৰ্ক কি, বিৱৰ্তনৰ সাক্ষ্যসমূহ কি কি। মনত ৰাখিবা, বিৱৰ্তন আৰু ক্ৰমবিকাশ দুইটা চিননিমাছ, একে সমাৰ্থক শব্দ। তাৰপিছত বিৱৰ্তনৰ বিভিন্ন পৰ্যায় আৰু মানুহৰ বিৱৰ্তন সম্পৰ্কে জানিব লাগিব। এতিয়া আহা আকৌ ক্ৰমবিকাশৰ বাবে তোমালোকৰ কাৰণে মই বেলেগ এটা ভিডিঅ' বনাম। প্ৰথমে আজিৰ ভিডিঅ'টোত বংশগতি সম্পৰ্কে পাবা, কিন্তু মনত ৰাখিবা যিহেতু আজিৰ ভিডিঅ'টো মই ক্লাছ 10 আৰু ক্লাছ 12 দুইটা ষ্টেণ্ডাৰ্ডৰ ল'ৰা ছোৱালীৰ কাৰণে মই বনাইছোঁ, গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, তোমালোকে ধৈৰ্য সহকাৰে শুনিবা। বংশগতি চেপ্টাৰটো হৈছে, বংশগতি টপিকটো হৈছে কি বস্তু, বংশগতি কি বস্তু, যে চৰিত্ৰসমূহ এটা জেনেৰেশ্যনৰ পৰা আন এটা জেনেৰেশ্যনলৈ কিদৰে প্ৰবাহিত হয়, তাৰ কাৰণে কিছুমান নীতি নিয়ম মানি চলে, এই নীতি নিয়মবোৰকে বংশগতি বুলি কোৱা হয়। তাৰ বাবে প্ৰথম কাৰকটো হৈছে ভিন্নতা বা বৈসাদৃশ্যতা। ভিন্নতা, জীৱ এটাৰ বিভিন্ন চাৰিত্ৰিক বৈশিষ্ট্য থাকে। এই বৈশিষ্ট্যবোৰ প্ৰত্যেকটো জীৱৰে বেলেগ বেলেগ হয়। একে প্ৰজাতিৰে বেলেগ বেলেগ জীৱৰ মাজত থকা চৰিত্ৰৰ পাৰ্থক্যবিলাকক আমি বৈসাদৃশ্যতা বা ভিন্নতা বুলি ক'ব পাৰোঁ। এই ভিন্নতাৰ কাৰণসমূহ হৈছে, এটা হ'ল DNAৰ পৰিৱৰ্তনৰ বাবে, আৰু এটা পৰিৱেশৰ প্ৰভাৱৰ বাবে চাৰিত্ৰিক বৈসাদৃশ্যতা সৃষ্টি হ'ব পাৰে। সেই হিচাপে চৰিত্ৰসমূহো দুই প্ৰকাৰ। যিবোৰ চৰিত্ৰ জীৱই নিজৰ জীৱনকালত অৰ্জন কৰি লয় পৰিৱেশৰ প্ৰভাৱত বা জীৱন সংগ্ৰামৰ ফলত, সেই চৰিত্ৰবোৰক আৰ্জিত চৰিত্ৰ বুলি কোৱা হয়। আৰু যিবোৰ চৰিত্ৰ জীৱই নিজৰ পিতৃ মাতৃৰ পৰা সন্তান সন্ততিলৈ DNAৰ যোগেদি প্ৰবাহিত হয়, সেই চৰিত্ৰবোৰক বংশগত চৰিত্ৰ বা বংশানুক্ৰমিক চৰিত্ৰ বোলা হয়। মনত ৰাখিবা, আৰ্জিত চৰিত্ৰবোৰ এটা জনুৰ পৰা আনটো জনুলৈ প্ৰবাহিত নহয়, কেৱল বংশানুক্ৰমিক চৰিত্ৰবোৰহে এটা জনুৰ পৰা আনটো জনুলৈ প্ৰবাহিত হয়। চৰিত্ৰৰ ভিন্নতা সম্পৰ্কে বৈসাদৃশ্যতা কেনেদৰে সৃষ্টি হয় তোমালোকে চোৱা। কিমান প্ৰকাৰৰ আম আমি মাৰ্কেটত এভেইলেবল পাওঁ, কিমান প্ৰজাতিৰ আম আমি জানো, কিমান প্ৰজাতিৰ জলকীয়া আমি চিনি পাওঁ। মানুহৰ চকুৰ বৰণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, ছালৰ বৰণ বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে, চুলিৰ অৱস্থা বেলেগ বেলেগ হ'ব পাৰে। কিছুমানৰ চুলি ঠৰঙা, কিছুমানৰ চুলি কেঁকুৰা, কাৰ্ল হেয়াৰ, কিছুমানৰ ষ্ট্ৰেইট। এইদৰে প্ৰত্যেকটো জীৱৰে চৰিত্ৰত দেখা দিয়া পাৰ্থক্যবিলাকক আমি বৈসাদৃশ্যতা বুলি কওঁ। এই বৈসাদৃশ্যতাই হৈছে বংশগতিৰ ভিত্তি। চৰিত্ৰসমূহৰ বংশানুক্ৰমিক প্ৰবাহ সম্পৰ্কে চোৱা। আমি এটা প্ৰভাৰ্ব আছে, বাপেক চাই পুতেক, মাক চাই জীয়েক, অৰ্থাৎ মাক দেউতাকৰ চৰিত্ৰসমূহ সন্তান সন্ততিয়ে লাভ কৰে, বা গছ এজোপাৰ চৰিত্ৰবোৰ তাৰ পুলিবোৰৰ সৈতে একে হয়। এতিয়া সন্তানৰ মাজত আকৌ কিন্তু চৰিত্ৰৰ পাৰ্থক্য দেখা দিয়ে। একে মাক বাপেকৰ তোমালোকে লক্ষ্য কৰিবা, ভায়েক ভনীয়েকৰ মাজত কিমান পাৰ্থক্য আছে, ভায়েক ককায়েকৰ মাজত কিমান পাৰ্থক্য আছে। শাৰীৰিক পাৰ্থক্যসমূহক আমি বৈসাদৃশ্যতা বুলি কওঁ। কিন্তু মনত ৰাখিবা, যিবোৰ চৰিত্ৰ পৰিৱেশৰ পৰা অৰ্জন কৰা হয়, সেইবোৰ চৰিত্ৰ প্ৰবাহিত নহয়, এটা জেনেৰেশ্যনৰ পৰা পিছৰ জেনেৰেশ্যনলৈ প্ৰবাহিত নহয়, কাৰণ এইবোৰে DNAৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। কেৱল সেইবোৰ চৰিত্ৰহে জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন প্ৰবাহিত হয়, যিবোৰ চৰিত্ৰ বংশানুক্ৰমিক চৰিত্ৰ, অৰ্থাৎ DNAৰ লগত জড়িত। প্ৰতিটো চৰিত্ৰৰ বাবে একো একোটা কাৰক দায়ী হয়। এই কাৰকবোৰক আমি জিন বুলি জানো।
জিনবোৰত থকা পাৰ্থক্যৰ বাবেহে ভিন্নতা প্ৰকাশ পায় অৰ্থাৎ জিনৰ মাজত যদি কেমিকেল কিবা ডিফাৰেন্স দেখা দিয়ে then and then only we get variations বংশগতি সম্পৰ্কে গ্ৰেগৰ জোহান মেণ্ডেলে চমৎকাৰকাৰী যুগান্তকাৰী কিছুমান নিয়ম উলিয়াই থৈ গৈছে মটৰ মাহৰ গছৰ কিছুমান চৰিত্ৰৰ বংশানুক্ৰমিক প্ৰবাহ সম্পৰ্কে তেখেতে অধ্যয়ন কৰি কিছুমান বংশগতি বিষয়ক সূত্ৰ উদ্ভাৱন কৰিছে এই সূত্ৰসমূহৰ প্ৰথম সূত্ৰটো তোমালোকে পাইছা কিতাপত প্ৰভাৱিতাৰ সূত্ৰ যেতিয়া এটা ওখ গছ আৰু এটা চাপৰ গছৰ মাজত ক্ৰছ যেতিয়া কৰা হয় তেতিয়া দেখা যায় প্ৰথমে আটাইবোৰ গছেই ওখ হয় কিন্তু সেই ওখ গছবোৰৰ মাজত যদি স্বপৰাগযোগ হ'বলৈ দিয়া হয় বাহিৰৰ পৰা পৰাগৰেণু আহি তাৰ মাজত যদি নপৰে অৰ্থাৎ বাহিৰৰ পৰা চৰিত্ৰ যদি তাৰ লগত সংমিশ্ৰিত নহয় তেতিয়াহ'লে দেখা যায় পিছৰ জেনেৰেশ্যন অৰ্থাৎ F2 জেনেৰেশ্যনত কিছুমান গছ ওখ আৰু কিছুমান গছ আকৌ চাপৰ হয় এতিয়া প্ৰথমে ওখ আৰু চাপৰ গছৰ মাজত যিটো ক্ৰছ হ'ল তাৰ পৰা অকল ওখ গছহে প্ৰকাশ পালে এতিয়া চাপৰ চৰিত্ৰটো কলৈ লুকাই গ'ল আকৌ কিন্তু F2 জেনেৰেশ্যন দ্বিতীয় আপত্যজনুত গৈ চাপৰ চৰিত্ৰটো প্ৰকাশ পালে দেখা যায় 3 ভাগ ওখ চৰিত্ৰৰ বিপৰীতে এভাগ চাপৰ চৰিত্ৰ প্ৰকাশ পাইছে গতিকে সেই চাপৰ চৰিত্ৰ যিটো লুকাই আছিলে প্ৰথম আপত্যজনুত সেইটো আকৌ প্ৰকাশ পালে মেণ্ডেলে এই অবিশ্বাস্য কথাখিনিৰ বৈজ্ঞানিক ব্যাখ্যা তেওঁ আগবঢ়ালে ব্যাখ্যাটো তেওঁ এনেদৰে দিছিল যে প্ৰতিটো চৰিত্ৰৰ বাবে দুটাকৈ কাৰক থাকে এটা প্ৰভাৱী আৰু এটা অপ্ৰভাৱী হয় যদি দুইটা কাৰক প্ৰভাৱী হয় তেতিয়াহ'লে তো চৰিত্ৰটো প্ৰকাশ পাব আৰু দুইটা কাৰক অপ্ৰভাৱী হ'লেও অপ্ৰভাৱী চৰিত্ৰটো প্ৰকাশ পাব কিন্তু যদি এটা প্ৰভাৱী আৰু এটা অপ্ৰভাৱী চৰিত্ৰ হয় যেটোক হেটেৰোজাইগাছ কণ্ডিশ্যন বুলি কোৱা হয় তেতিয়া প্ৰভাৱী চৰিত্ৰটো প্ৰকাশ পায় অপ্ৰভাৱী চৰিত্ৰটো দমন হৈ থাকে ৰিপ্ৰেছ হৈ থাকে সাপ্ৰেছ হৈ থাকে যেটো ডমিনেন্ট ক্যাৰেক্টাৰ সেইটো প্ৰকাশ পায় আৰু তেখেতে এক সংকৰ পৰীক্ষাত দেখা পাইছিল F1 জেনেৰেশ্যনত অকল প্ৰভাৱী চৰিত্ৰটোহে প্ৰকাশ পায় কিন্তু F2 জেনেৰেশ্যনত অৰ্থাৎ দ্বিতীয় আপত্যজনুত দুইটা চৰিত্ৰ 3:1 অনুপাতত প্ৰকাশ পায় ইয়াৰ ব্যাখ্যা এনেদৰে দিয়া গৈছিল যদি পিওর ওখ গছ য'ত নেকি ওখৰ বাবে দুটা কাৰক আছে আৰু যদি পিওর চাপৰ গছ য'ত দুইটা কাৰক চাপৰৰ বাবে আছে এই দুজোপা গছৰ মাজত যদি আমি ক্ৰছ কৰোঁ তেতিয়ালে দেখা পাম ওখ গছজোপাৰ পৰাও একে ধৰণৰ দুটা গেমিট প্ৰডিউস হ'ব জননকোষ আৰু চাপৰ গছজোপাৰ পৰাও একে ধৰণৰ দুটা চাপৰ কাৰকযুক্ত গেমিট প্ৰডিউস হ'ব ইয়াত প্ৰথমটো ক্ৰছত কেপিটেল টি স্মল টি হ'ব F1 জেনেৰেশ্যন অৰ্থাৎ ওখ হ'ব সেকেন্ডটো ক্ৰছ কেপিটেল টি স্মল টি হ'ব ওখ হ'ব থাৰ্ড ক্ৰছ কেপিটেল টি স্মল টি ওখ হ'ব ফোৰ্থ ক্ৰছ কেপিটেল টি স্মল টি ওখ হ'ব অৰ্থাৎ F1 জেনেৰেশ্যনত আটাইবোৰ গছেই হেটেৰোজাইগাছ অৰ্থাৎ কেপিটেল টি আৰু স্মল টি যুক্ত কিন্তু কেপিটেল টি থকাৰ কাৰণে প্ৰভাৱী চৰিত্ৰ প্ৰকাশ পায় আৰু গছজোপা ওখ হয় ইয়াৰ পৰা বুজা গ'ল F1 জেনেৰেশ্যনত অকল প্ৰভাৱী চৰিত্ৰটোহে প্ৰকাশ পায় অপ্ৰভাৱী চৰিত্ৰটো দমন হৈ থাকে দৰে এটা চৰিত্ৰ প্ৰভাৱী আনটোৰ ওপৰত হোৱা এই পৰিঘটনাটোকে মেণ্ডেলৰ প্ৰভাৱিতাৰ সূত্ৰ বা ল অফ ডমিনেন্স বুলি কোৱা হয় আৰু প্ৰভাৱী আৰু অপ্ৰভাৱী চৰিত্ৰ দুটা F2 জেনেৰেশ্যনত আকৌ সেপাৰেট হোৱাটোক ল অফ সেপাৰেশ্যন বা সেগ্ৰিগেশ্যন বুলি কোৱা হয় F1 জনুৰ গেমিট বিলাক কিন্তু দুই প্ৰকাৰৰ হ'ব পাৰে কেপিটেল টি হ'ব পাৰে স্মল টি হ'ব পাৰে কেপিটেল টি হ'ব পাৰে স্মল টি হ'ব পাৰে এতিয়া এনেকুৱা এটা মেল গছ আৰু এটা ফিমেল গছৰ মাজত যদি ক্ৰছ হয় তেতিয়ালে দেখিবা এই ক্ৰছটোৰ ফলত F2 জেনেৰেশ্যনত জেনেটিক কনফিগাৰেশনটো দুই প্ৰকাৰৰ তিনি প্ৰকাৰৰ হ'ব পাৰে কেপিটেল টি হ'ব পাৰে গছজোপা ওখ হ'ব কেপিটেল টি স্মল টি হ'ব পাৰে গছজোপা ওখ হ'ব কেপিটেল টি স্মল টি হ'ব পাৰে গছজোপা ওখ হ'ব আৰু স্মল টি হ'লে গছজোপা চাপৰ হ'ব ইয়াৰ পৰা আমি গম পালো যে 1 2 3 এই তিনিজোপা গছ ওখ হোৱাৰ বিপৰীতে এজোপা গছ চাপৰ হয় কিন্তু মনত ৰাখিবা ইয়াত যদিও
গছকেইজোপাৰ বাহ্যিক চৰিত্ৰ যদিও দুই প্ৰকাৰৰ ওখ আৰু চাপৰ কিন্তু ইয়াৰ জেনেটিক কেৰেক্টাৰ তিনি প্ৰকাৰৰ আছে হয় হোমোজাইগাছ ওখ আছে নহয় হোমোজাইগাছ চাপৰ আছে বা হেটেৰোজাইগাছ ওখ আছে ইয়াৰ পিছত মেণ্ডেলৰ স্বতন্ত্ৰ প্ৰবাহিতা সূত্ৰ সম্পৰ্কে আমি পাম কিন্তু প্ৰথম পৰীক্ষাটোৰ পৰা আমি পালো কি প্ৰভাৱী চৰিত্ৰ কাক বোলে অপ্ৰভাৱী চৰিত্ৰ কাক বোলে আৰু প্ৰভাৱী চৰিত্ৰসমূহ অপ্ৰভাৱী চৰিত্ৰৰ পৰা কিদৰে পৃথক হয় এই সম্পৰ্কে পালো এই দুটা বস্তুক মেণ্ডেলৰ প্ৰথম আৰু দ্বিতীয় সূত্ৰ বুলি কোৱা হয় ইয়াৰ পিছত স্বতন্ত্ৰ প্ৰবাহিতাৰ সূত্ৰৰ বাবে মেণ্ডেলে দ্বিসংকৰ পৰীক্ষা কৰিছিল দুজোৰ চৰিত্ৰৰ বংশগতিক প্ৰবাহ তেখেতে অধ্যয়ন কৰি দেখা পাইছিল উদাহৰণস্বৰূপে যদি আমি ঘূৰণীয়া গুটি আৰু হালধীয়া ৰঙৰ গুটি থকা মটৰ মাহৰ লগত খুতুৰা অৰ্থাৎ আমি উখুৰা মুখুৰা আৰু সেউজীয়া ৰঙৰ গুটিৰ মাজত যদি আমি ক্ৰছ কৰোঁ তেতিয়া দেখা পাম যে প্ৰথম জেনেৰেশ্যনত আটাইবোৰ গছৰ গুটিয়ে ঘূৰণীয়া হ'ব আৰু হালধীয়া ৰঙৰ গুটি হ'ব ইয়াৰ পৰা গম পালোঁ ঘূৰণীয়া যিটো চৰিত্ৰ আৰু হালধীয়া ৰং যিটো এই দুইটা কেৰেক্টাৰ প্ৰভাৱী চৰিত্ৰ গতিকে এই প্ৰভাৱী চৰিত্ৰ দুটাহে F1 আপত্যজনুত প্ৰকাশ পালে ইয়াৰ পৰা যিবোৰ গেমিট প্ৰডিউচ হ'ব সেই গেমিটবোৰৰ মাজত যদি স্বপৰাগযোগ ঘটোৱা হয় তেতিয়াহ'লে দেখা যায় যে বিভিন্ন ধৰণৰ চৰিত্ৰ প্ৰকাশ পায় কিছুমান গছৰ গুটি ঘূৰণীয়া হ'ব হালধীয়া হ'ব কিছুমান গছৰ গুটি ঘূৰণীয়া আৰু সেউজীয়া হয় কিছুমানৰ খুতুৰা আৰু হালধীয়া হয় আৰু কিছুমানৰ খুতুৰা আৰু সেউজীয়া মনত ৰাখিবা আমি কিন্তু প্ৰথমে দুটা চৰিত্ৰহে আমি লৈছিলোঁ ঘূৰণীয়াৰ লগত হালধীয়া আৰু খুতুৰাৰ লগত সেউজীয়া কিন্তু এইবাৰ অতিৰিক্ত আমি দুটা বেলেগ চৰিত্ৰ পাই গ'লো ঘূৰণীয়াৰ লগত সেউজীয়াটো লগ হৈ গ'ল আকৌ খুতুৰাৰ লগত হালধীয়াটো লগ হৈ গ'ল এই বেলেগ বেলেগ কম্বিনেশ্যনৰ চৰিত্ৰৰ গছবোৰৰ যদি ষ্টেটিষ্টিক্স যদি উলিওৱা হয় তেতিয়াহ'লে দেখা যায় প্ৰায় 9:3:3:1 অনুপাতত চৰিত্ৰবোৰ প্ৰকাশ পায় যদিও 9:3:3:1 অনুপাতত চৰিত্ৰবোৰ প্ৰকাশ পায় যিটোক মেণ্ডেলৰ ডাইহাইব্ৰিড ৰেচিঅ' বুলি জনা যায় কিন্তু মনত ৰাখিবা আমি যদিও দুযোৰ চৰিত্ৰৰ আমি ক্ৰছ কৰিছোঁ এযোৰ চৰিত্ৰহে যদি আমি ধৰোঁ তেতিয়াহ'লে দেখা পাম আমি 12 ভাগ ঘূৰণীয়া চৰিত্ৰৰ বিপৰীতে 4 ভাগ খুতুৰা চৰিত্ৰ প্ৰকাশ পাইছে অৰ্থাৎ আকৌ সেই 3:1 অনুপাতটো মানি চলিছে ঠিক তেনেদৰে হালধীয়া যদি 12 ভাগ যদি আমি পাইছোঁ তেতিয়াহ'লে তাৰ বিপৰীতে আমি 4 ভাগ আমি সেউজীয়া চৰিত্ৰ পাইছোঁ গতিকে তাতো 3:1 অনুপাতটো মানি চলিছে এতিয়া দ্বিসংকৰ পৰীক্ষাৰ পৰা মেণ্ডেলে কিছুমান সিদ্ধান্ত লৈছিল এই সিদ্ধান্ত দুটা হৈছে এযোৰ কাৰকৰ প্ৰবাহে আন এযোৰ কাৰকৰ প্ৰবাহত কোনো অৰিহণা নোযোগায় অৰ্থাৎ এযোৰ কাৰক আনযোৰ কাৰকৰ পৰা স্বতন্ত্ৰভাৱে প্ৰবাহিত হয় যিটোক স্বতন্ত্ৰ প্ৰবাহিতাৰ সূত্ৰ ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট বুলি জনা যায় মেণ্ডেলৰ প্ৰথম সূত্ৰটো হ'ল ল অফ ডমিনেন্স ছেকেণ্ড লটো হৈছে ল অফ ছেগ্ৰিগেশ্যন বা ছেপাৰেশ্যন আৰু থাৰ্ড লটো হৈছে ল অফ ইণ্ডিপেণ্ডেণ্ট এছৰ্টমেণ্ট অৰ্থাৎ স্বতন্ত্ৰ প্ৰবাহিতাৰ সূত্ৰ দ্বিসংকৰ পৰীক্ষাৰ ব্যাখ্যা মেণ্ডেলে এনেদৰে দিছিল যিটো ক্লাছ 12ৰ ষ্টুডেণ্টৰ কাৰণে লাগে 10ৰ ষ্টুডেণ্টৰ কাৰণে প্ৰয়োজন নাই আমি যদি জেনেটিক কনফিগাৰেশ্যন কেপিটেল R কেপিটেল Y যদি লওঁ কেপিটেল Rটো হৈছে ঘূৰণীয়া স্মল rটো হৈছে খুতুৰা চৰিত্ৰ আৰু কেপিটেল Yটো হৈছে হালধীয়া যিটো ডমিনেণ্ট আৰু স্মল yটো হৈছে সেউজীয়া চৰিত্ৰ যিটো ৰিচেছিভ কেৰেক্টাৰ অপ্ৰভাৱী চৰিত্ৰ যদি আমি জেনেটিক কনফিগাৰেশ্যন লওঁ তেতিয়াহ'লে দেখা পাম কেপিটেল R কেপিটেল Y ৰ মাজত জননকোষ উৎপন্ন হ'ব দুই প্ৰকাৰ একে প্ৰকাৰৰ কেপিটেল R কেপিটেল Y অৰ্থাৎ কেপিটেল R এটা আহিব আৰু কেপিটেল Y এটা আহিব একে ধৰণৰ গেমিট প্ৰডিউচ হ'ব জননকোষ ঠিক তেনেকৈ ৰিচেছিভ যিটো কেৰেক্টাৰ ডাবল ৰিচেছিভ কেৰেক্টাৰ ইয়াতো দেখা পাম আমি গেমিটবোৰ একে ধৰণৰ হৈছে আৰু ক্ৰছ হোৱাৰ F1 জেনেৰেশ্যনত ক্ৰছ হোৱাৰ ফলত F1 জেনেৰেশ্যনত আটাইবোৰ গছেই একেটা জেনেটিক কনফিগাৰেশ্যনৰ হ'ব কেপিটেল R স্মল r কেপিটেল Y স্মল y অৰ্থাৎ হেটেৰোজাইগাছ কণ্ডিশ্যন য'ত নেকি অকল ঘূৰণীয়া আৰু হালধীয়া চৰিত্ৰটোহে প্ৰকাশ পাব কেপিটেল R থকাৰ লগে লগে তোমালোকে জানা গছবোৰ কি হ'ব গুটিবোৰ ঘূৰণীয়া হ'ব স্মল rটো প্ৰকাশ পাব নোৱাৰে কেপিটেল Yটো হোৱাৰ লগে লগে
গুটিবোৰ হালধীয়া হ'ব, সেউজীয়া চৰিত্ৰটো প্ৰকাশ নাপায়। প্ৰথমটো ক্ৰছতো একে, ছেকেণ্ডটো একে পালা, থাৰ্ডটো একে আৰু ফ'ৰ্থটো একে। একে ধৰণৰ কি হৈছে জেনেটিক কনফিগাৰেশ্যন, হিটাৰজাইগাছ কণ্ডিশ্যন আৰু গোটেইবোৰ গছৰে গুটি হালধীয়া আৰু ঘূৰণীয়া হৈছে। ইয়াৰ পৰা আমি গম পালোঁ ঘূৰণীয়া চৰিত্ৰটো সুতুৰা চৰিত্ৰৰ ওপৰত প্ৰভাৱী চৰিত্ৰ আৰু হালধীয়া ৰঙৰ চৰিত্ৰটো সেউজীয়া ৰঙৰ চৰিত্ৰটোৰ ওপৰত প্ৰভাৱী চৰিত্ৰ। এইবাৰ F1 জেনেৰেশ্যনৰ যদি আমি গেমিটসমূহ লক্ষ্য কৰোঁ তেতিয়াহ'লে দেখা পাম গেমিট প্ৰডিউচ হওঁতে যিহেতু দুটা কাৰকৰ মাজৰ পৰা এটাহে কাৰক গেমিটটোলৈ জনন কোষটোলৈ যায়, গতিকে কেপিটেল R এটা যাব বা স্মল r যাব আৰু কেপিটেল Y যাব বা স্মল y যাব। এই হিচাপে 4 প্ৰকাৰৰ গেমিট, 4 প্ৰকাৰৰ জনকোষ প্ৰডিউচ হ'ব। There will be 4 types of gametes. Capital R capital Y, capital R small y, small r capital Y, small r small y. গতিকে 4 প্ৰকাৰৰ মেল প্লেণ্ট আৰু 4 প্ৰকাৰৰ ফিমেল গেমিট যদি তাৰ মাজত ক্ৰছ হয় তেতিয়াহ'লে দেখা যায় যে বিভিন্ন সংমিশ্ৰণৰ চৰিত্ৰ প্ৰকাশ পাইছে। তাৰ মাজৰ 9 ভাগ হৈছে ঘূৰণীয়া আৰু হালধীয়া, 3 ভাগ হৈছে ঘূৰণীয়া আৰু সেউজীয়া, আৰু 3 ভাগ হৈছে সুতুৰা আৰু হালধীয়া, আৰু 3 ভাগ হৈছে সুতুৰা আৰু সেউজীয়া। ইয়াৰ পৰা আমি গম পালোঁ যে 9:3:3:1 যিটো অনুপাত মেণ্ডেলৰ ডাইহাইব্ৰিড ৰেচিঅ', এই ৰেচিঅ' অনুযায়ী বিভিন্ন চৰিত্ৰ প্ৰকাশ পায়। যদিও আমি যদি অকল চিড টেক্সাৰটো যদি আমি লওঁ তেতিয়াহ'লে দেখা পাম ঘূৰণীয়া গছ 9 আৰু 3, ঘূৰণীয়া গুটিযুক্ত গছ 9 আৰু 3 12 ভাগ হৈছে, আৰু সুতুৰা গুটিযুক্ত গছ হৈছে 3 আৰু 1 4 ভাগ, অৰ্থাৎ 12:4 মানে 3:1। ঠিক তেনেকৈ আমি যদি ৰংটোহে যদি আমি যদি ধৰোঁ কনচিডাৰ কৰোঁ তেতিয়াহ'লে দেখা পাম আমি হালধীয়া ৰঙৰ গুটিযুক্ত গছ 9 আৰু 3 12 ভাগ হৈছে, আৰু ইয়াৰ বিপৰীতে সেউজীয়া ৰঙৰ গছ 3 আৰু 1 4 ভাগ হৈছে। টপিকটো বুজাবলৈ তোমালোকক অলপ সময় লাগিছে, গতিকে ভিডিঅ'টো দীঘল হৈছে। থেংক ইউ ফৰ লিচনিং, থেংক ইউ ফৰ ৱাচিং।